নমস্কাৰ, এইটো ভিডিঅ'ত আপোনালোকে জানিবলৈ পাৰিব আপোনাৰ পঞ্চায়তত কিমানটা জব কাৰ্ডৰ MGN ৰেগাৰ ওপৰত কাম আহিছে, কিমানটা কাম এপ্ৰুভ হৈছে আৰু কিমানটা কাম চলি আছে। সকলোবিলাক বিৱৰণ আপুনি এইটো ভিডিঅ'ৰ পৰা জানিবলৈ পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ নিজৰ মোবাইলত গুগল এপ অপেন কৰিব। গুগল অপেন কৰি গুগলত সাৰ্চ কৰিব MNEGARA বুলি সাৰ্চ কৰিব। MGN ৰেগা বুলি সাৰ্চ কৰিলে আপোনালোকৰ সন্মুখত এটা পেজ খোল খাব। এনেকৈ পেজটো দেখিবলৈ পাৰিব আপোনালোকে। এনেকৈ পেজটো খোল খোৱাত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহি আপোনালোকে দেখিবলৈ পাৰিব MIS ৰিপৰ্ট। এই অপশ্যনটোৰ ওপৰত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আন এটা পেজ খোল খাব। এনেকৈ পেজটো খোল খাব। এনেকৈ পেজটো খোল খোৱাত আপোনালোকৰ ক্ষেত্ৰত মাইনাছ আহিব পাৰে, মোৰ ক্ষেত্ৰত প্লাছ আহিছে। এতিয়া এইখিনি যোগ কৰি আপোনালোকে এইটো কোটাত বহাই দিব। মাইনাছ আহিলে মাইনাছ কৰি বহাব, যিহেতু মোৰ ক্ষেত্ৰত প্লাছ আহিছে। আৰু ভেৰিফাই বুলি এটা অপশ্যন পাব, ভেৰিফাই কোড অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। ভেৰিফাই কোড অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াত এনেকৈ আপোনালোকৰ সন্মুখত চন দেখিবলৈ পাৰিব। ফাইনেন্সিয়েল ইয়েৰ কোন চনৰ পৰা কোন চন চাব বিচাৰি আছে, ইয়াত ক্লিক কৰিব। আপোনালোকে কেইবাটাও চন দেখিবলৈ পাৰিব, যিহেতু মই 22 চনৰ পৰা 23 চন চাব বিচাৰিছোঁ, গতিকে এইটো চিলেক্ট কৰিম। ইয়াৰ পিছত আহিব আপোনালোকৰ ষ্টেট, ইয়াৰ ওপৰত ক্লিক কৰিব ষ্টেট। ইয়াৰ ওপৰত ক্লিক কৰাত সকলোবিলাক ষ্টেট শ্ব' হ'ব সন্মুখত। যিটো আপোনাৰ ষ্টেট হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। যদি কোনোবাই অসমৰ বাহিৰৰ পৰা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বেলেগ ষ্টেট হ'ব পাৰে, গতিকে অসমৰ যিখিনি মানুহ হয় সেইখিনি আসাম চিলেক্ট কৰিব। মই অসমত আছোঁ, গতিকে মই আসাম চিলেক্ট কৰিম। এনেকৈ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। এনেকৈ স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিব, এনেকৈ স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি R8E FMS ৰিপৰ্টছ এইটো অপশ্যনত তলত যাব। ইয়াত লিখা আছে চাওক, ইয়াত 3 নম্বৰ অপশ্যনটোত লিখা আছে একাউণ্ট ফ্ৰজেন ষ্ট'ৰেজ। এইটোৰ তলত দেখিবলৈ পাব 4 নম্বৰ যিটো অপশ্যন DPR ফ্ৰজেন ষ্ট'ৰেজ, এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ শ্ব' হ'ব। এনেকৈ পেজটো শ্ব' হোৱাত আপোনালোকে কি কৰিব, ইয়াৰ পৰা ডিষ্ট্ৰিক্ট যিটো আছে আপোনালোকৰ সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। যিহেতু মোৰ ডিষ্ট্ৰিক্ট নগাঁও, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। যিহেতু মোৰ ডিষ্ট্ৰিক্ট নগাঁও, মই নগাঁও চিলেক্ট কৰিম। এনেকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা পেজ আকৌ দেখিবলৈ পাৰিব। ইয়াৰ পৰা আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকটো চিলেক্ট কৰিব লাগিব। যিহেতু মোৰ ব্লক কঠীয়াতলী, মই কঠীয়াতলী চিলেক্ট কৰিম। এনেকৈ ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত সকলো পঞ্চায়ত আহি খোল খাব। যিটো আপোনাৰ পঞ্চায়ত হয় ইয়াৰ পৰা আপুনি বাছনি কৰি ল'ব। যিহেতু মোৰ পঞ্চায়ত লঞ্জাপ এইটো। এনেকৈ পঞ্চায়তৰ পোনে পোনে ইফালে আহিব, ইফালে আহিব, ইফালে আহিব, ইফালে আহি থাকিব। একেবাৰে শেষত সংখ্যা কিছুমান দেখা পাব, এই সংখ্যাৰ ওপৰত ক্লিক কৰি দিব পোনে পোনে। যিহেতু মোৰ পঞ্চায়তৰ পোনে পোনে 191 আছে, গতিকে ইয়াত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পঞ্চায়তত MGN ৰেগাৰ ওপৰত যিমানটা কাম আহিছে সকলোবিলাক দেখিবলৈ পাৰিব। কিমানটা কাম কমপ্লিট হৈ গৈছে,
এই সকলোবিলাক দেখিবলৈ পাৰিব কোনবিলাক কাম চলি আছে সেইবিলাক দেখিবলৈ পাৰিব আৰু কোনবিলাক কাম এপ্ৰুভ হৈছে এই সকলোবিলাক কাম আপুনি ইয়াত দেখিবলৈ পাৰিব গতিকে আপোনালোকে কি কৰিব ইয়াত দেখিবলৈ পাব কিমানটা কাম আহিছে MGNREGAৰ ওপৰত সিৰিয়াল নং আছে একেবাৰে তলত যাব চাইছে লঞ্চ জবত কিমানটা কাম আহিছে 191টা কাম আছে MGNREGAৰ ওপৰত আৰু কামটো ক'ৰ পৰা ক'লৈকে হ'ব ইয়াত নামবিলাক দিয়া আছে ওপৰত ৰ'ব মই দেখুৱাই আছোঁ ইয়াত চাইছে ইয়াত দেখা পাইছে অৰ্গ কোড বুলি লিখা আৰু অৰ্গ নেম কামটো ক'ৰ পৰা ক'ত হ'ব ইয়াত নাম দিয়া আছে আৰু কামটো যিবিলাক কমপ্লিট হৈ গৈছে তেনেকৈ কমপ্লিট দেখুৱাইছে আৰু ফিজিক্যাল কমপ্লিট এপ্ৰুভ অনগোয়িং মানে চলি আছে এপ্ৰুভ মানে এপ্ৰুভ হৈছে যিবিলাক হ'ব আৰু কমপ্লিট যিবিলাক কাম হৈ গৈছে গতিকে আপুনি যদি চাব বিচাৰি আছে কিমান টকাৰ কাম আহিছে তেতিয়াহ'লে এইটো কামৰ নামৰ আগত এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াত আপোনালোকে সকলোবিলাক প্ৰুফ আপোনালোকে এনেকৈ দেখিবলৈ পাৰিব কিমান টকাৰ কাম চাইছে টোটেল টকা ইয়াত দিয়া আছে